হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওকচোন, মই আজি বনাবলৈ লৈছোঁ শেৱালি ফুলৰ এটা ৰেচিপি। মই শেৱালি ফুলখিনি এনেকৈ ভালদৰে ধুই এনেকৈ টুকি ল'লোঁ এখন কাঁহীত। এনেকুৱা বতৰ আচলতে শৰতৰ বতৰত শেৱালি ফুল খাব লাগে। শেৱালি ফুলৰ বহুতো ঔষধি গুণ আছে। সেইকাৰণে ভাবিলোঁ আজি শেৱালি ফুল অলপমান সৰি আছিলে, বুটলি আনি ভাবিলোঁ অকণমান শেৱালি ফুলৰে আজি ৰেচিপি এটা বনাওঁ। সেই বুলি ভাবি শেৱালি ফুলখিনি মই ভালদৰে ধুই এনেকৈ টুকি ল'লোঁ। এয়া চাওকচোন, টুকি ল'লোঁ গোটেইখিনি ভালদৰে ধুই। এতিয়া মই পিঁয়াজ লৈছোঁ আৰু নহৰু দুফুটামান লৈছোঁ, কেঁচা জলকীয়া 2টা লৈছোঁ। লৈ এতিয়া মই এনেকৈ কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখনত তেল দিলোঁ। তেল গৰম হোৱাত মই পিঁয়াজখিনি ইয়াতে দি দিলোঁ। পিঁয়াজখিনি অকণমান মই ভাজি ল'ম ভালদৰে। কেঁচা জলকীয়া আৰু নহৰুখিনিও মই দি দিলোঁ একেলগে। দি অকণমান মই ভাজি ল'ম। ভাজি এয়া চাওকচোন, অকণমান হালধি দি দিলোঁ জোখমতে। এয়া ভাজি হোৱাত মই এতিয়া শেৱালি ফুলখিনি মই ইয়াতে ঢালি দিম। এয়া শেৱালি ফুলখিনি ঢালি দিলোঁ। ঢালি মই ভালদৰে আকৌ ভাজি ল'ম শেৱালি ফুলখিনি। এয়া ভালকৈ মই ভাজি লৈছোঁ। তাৰপিছত মই অকণমান সোৱাদ অনুসাৰে নিমখ দি দিম। মই বেছি নিমখ দিয়া নাই, কাৰণ শেৱালি ফুলটো কমি যায় ন বনালে, সেইটো কাৰণে কমায়ে দিছোঁ। এতিয়া মই ইয়াতে ভাজা হ'ল, অকণমান পিঠাগুড়ি দি দিম। পিঠাগুড়ি দি দিলে ভাল হয়, সেইকাৰণে মই অকণমান দিছোঁ, বেছি দিয়া নাই। আপোনালোকেও এনেদৰে দিব পাৰে। কোনে কোনে এনেদৰে বনাই খাইছে বাৰু জনাবচোন কমেণ্টত। মোৰ এয়া ৰেচিপি অলৰেডি হৈ গ'ল। এয়া চাওকচোন, কেনেকুৱা পালে বাৰু আজিৰ ৰেচিপিটো জনাবচোন। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।